কবিতাৰ শিৰোনামা মোৰ পঢ়াশালী। আবৃত্তিকাৰ শ্ৰীবাস্তৱ বৰুৱা। মোৰ বৰকৈ মনত পৰে মই পঢ়া পঢ়ুকতা অভ্যাসন বিদ্যালয়খনলৈ। মনত পৰে মোক নাম লগাই দিয়া দিনটোৰ কথা। মই প্ৰতিজন শিক্ষাগুৰুক গামোচা দি সেৱা জনাই আশীৰ্বাদ লোৱাৰ কথা। মোৰ বৰকৈ মনত পৰে মই পঢ়া পঢ়ুকতা অভ্যাসন বিদ্যালয়খনলৈ। মনত পৰে অংগনবাদী লিলি ফুকন বাইদেউলৈ। মনত পৰে শিক্ষাগুৰুসকললৈ, লীলাৱতী বাইদেউ, অঞ্জলি বাইদেউ, সৰুমাই বাইদেউ, উপেন ছাৰ, প্ৰবীণ ছাৰ, প্ৰদীপ ছাৰ, সুনীল ছাৰ আৰু জুৰি বাইদেউলৈ। মোৰ বৰকৈ মনত পৰে মই পঢ়া পঢ়ুকতা অভ্যাসন বিদ্যালয়খনলৈ। মনত পৰে দৰ্শনা বাহঁতলৈ, বাহঁতে মোক বৰ মৰম কৰিছিল। মনত পৰে ৰান্ধনী বাইদেউ তিনিগৰাকীলৈ। মোৰ বৰকৈ মনত পৰে মই পঢ়া পঢ়ুকতা অভ্যাসন বিদ্যালয়খনলৈ। মনত পৰে প্ৰতিটো শ্ৰেণীকোঠালৈ। মনত পৰে মই আখৰ লিখা কৃষ্ণ ফলকখনলৈ। মোৰ বৰকৈ মনত পৰে মই পঢ়া পঢ়ুকতা অভ্যাসন বিদ্যালয়খনলৈ। মনত পৰে ফুলনি বাগিচাখনলৈ। মনত পৰে বিদ্যালয়ৰ কাষেদি ধীৰ গতিত বৈ যোৱা কলং খুঁটিখনলৈ। মোৰ বৰকৈ মনত পৰে মই পঢ়া পঢ়ুকতা অভ্যাসন বিদ্যালয়খনলৈ। মনত পৰে সকলো ল'ৰা ছোৱালীয়ে একেলগে আহাৰ খোৱা আৰু খেলা সময়বোৰলৈ। মোৰ বৰকৈ মনত পৰে মই পঢ়া পঢ়ুকতা অভ্যাসন বিদ্যালয়খনলৈ।